তুলসী গছৰ খুঁটা মানে কি কয় মাধৱদেৱে হাই ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল মই আহিছোঁ আজি সত্ৰ নগৰী বৰপেটালৈ আৰু এই বৰপেটাৰে হৈছে এইখন বৰপেটা সত্ৰ এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱে আৰু আজি মই উপস্থিত হৈছোঁ এই সত্ৰখনৰ ভিতৰচৰা চাবলৈ সত্ৰখনৰ বিষয়ে কিছু কথা জানিবলৈ আহক আপোনালোকেও জানক মোৰ লগতে এই সত্ৰখনৰ বিষয়ে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকক আপোনালোকে ভিডিঅ'টো মনোযোগেৰে চাই থাকক মই যিমান পাৰোঁ যিমান সক্ষম হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ইয়া আমি সত্ৰতে লগ পাইছোঁ নমস্কাৰ আপোনালোক কোন ঠাইৰ পৰা আহিছে আমি লখিমপুৰৰ পৰা আহিছোঁ হয় সত্ৰখন চোৱাৰ উদ্দেশ্যটো আহিছে হয় আমি সত্ৰখন চোৱাৰ উদ্দেশ্যে হয় আহকচোন চাওঁ একেলগে লখিমপুৰ কোন ঠাইৰ পৰা আহিছে লখিমপুৰ আমি নৱবছৰৰ পৰা আহিছোঁ হয় আজি আহি পাইছেনে আমি যোৱাকালি ৰাতি গুৱাহাটীত থাকিলোঁ হয় আজি আহি প্ৰায় 11-12মান বজাত পাইছোঁ হয় সঁচাকৈ এই বস্তুভাগ চাই অতি আনন্দিত হৈছোঁ ৰাইজকো কওঁ যে আপোনালোকে আহক এনেকুৱা এভাগ সত্ৰ আপোনালোকে পৰিদৰ্শন কৰক জীৱনটো অন্তত সাৰ্থক নহয় জানো আমি মানৱ কিমান দিন জীয়াই থাকিম এনেকুৱা এখন যদি সত্ৰ আমি চাবলৈ পাওঁ সঁচাকৈ আনন্দিত সেইটো বিষয়ে আপুনিও আহিলে সেইটো বিষয়ে এতিয়া আপুনি মনত আপোনাৰ এতিয়া বৰ্তমান কেনেকুৱা ধাৰণা মোৰ মই আচলতে বৰপেটা সত্ৰখনৰ নাম শুনি আছিলোঁ কিন্তু বৰপেটাত এবাৰ দুবাৰ আহিছোঁ কিন্তু কোনফালে সত্ৰখন আছে তাকেই জনা নাছিলোঁ কিন্তু লগৰ দুই এজনৰ পৰা গম পাই পেলাই ময়ো আহিলোঁ আপোনালোকক লগ পালেও ভাল লাগিছে এই সত্ৰখন ইয়াত যেনেকৈ আছে আমাৰ ভিতৰচৰা কেনেকুৱা মোৰো চাবলৈ খুব মানে ইচ্ছা আছিলে সেই উদ্দেশ্যে ময়ো আহিলোঁ আজি আমি ভিতৰখন চালোঁ পৰিদৰ্শন কৰিলোঁ ডাঙৰ ডাঙৰ জকা বুলি আমাৰ অসমীয়া যিটো শব্দ আছে জকা আছে তাৰপিছত আপোনাৰ এখন আসন আছে আসনখনত 8 ভাগ শৰাই আছে তাৰপাছত মাধৱ গুৰুৱে নিজ হাতে প্ৰজ্বলন কৰা শিখা এতিয়াও জ্বলি আছে বিভিন্ন জেগাৰ পৰা বিভিন্ন মানুহ আমি ইয়াত লগ পাইছোঁ এতিয়া আপুনিয়ে চাওকচোন এইভাগ দেখিলে সঁচাকৈ অন্তৰখন কিবা লাগি নাজানিব হয়নে নহয় সেইটো কাৰণে আমি সঁচাকৈ আজি নিজকে পবিত্ৰ লাগিছে মানে আপুনি যে ক'লে বন্তি শিখা জ্বলিয়ে থাকে মাধৱ গুৰুজনাই য'ত মানে এদিনো মানে জ্বলাইছিল মানে নজ্বলাকৈ নাথাকে নাই দিনে ৰাতিয়ে জ্বলি থাকে তেওঁ প্ৰথম আহি যি বন্তি জ্বলালে সেই বন্তি জুই শিখাটো আজিৰ প্ৰতি জ্বলি আছে বুলি আমাক এই সত্ৰৰ সংশ্লিষ্ট বিষয়ববীয়াসকলে কৈছে ঘৰে বস্তুখিনি বনাইছে গোটেইবিলাক কাঠৰ গোটেইখিনি কাঠেদি মানে যিবিলাক চিত্ৰাংকন কৰা আছে গোটেইবিলাক কাঠৰ সত্ৰৰ প্ৰৱেশদ্বাৰ সিফালৰ পৰা আহিব পাৰে আৰু এইফালৰ পৰা যাব পাৰে প্ৰৱেশদ্বাৰ লাগিছে আৰু আপুনি যদি ভিতৰত চাম বুলি ভাবে মোৰ লগত আপুনি যাব পাৰে চব অক্ষয় বন্তি এইবিলাক জ্বলিয়ে থাকে সদায় এইটোও অক্ষয় বন্তি ন অক্ষয় বন্তি আছে গুৰুৰ পক্ষী ভক্ত হনুমান
এই দুজনা মহাপুৰুষে কি সৃষ্টি কৰি থৈ গ'ল হয় য'ত নেকি আমাৰ আজি অসমীয়া সমাজখন কিনো কম আপোনাক হয় গোটেই অসমীয়া জাতিটো অসমীয়া সমাজখন আজি তেওঁলোকে দি থৈ যোৱা ধৰ্মটোৰ ওপৰত একেলগেই এতিয়ালৈকে মানে কিনো ক'ম আপোনাক হয় মাধৱদেৱৰ বাসস্থান হয় বাসস্থানে এই মাধৱ পুৰুষে নিজে ৰুই থৈ যোৱা ফুল সেয়া ফুল এতিয়াও আছে এতিয়াও আছে অকল মাধৱদেৱৰ ৰোপণ কৰা হয় ফুল এতিয়াও আছে এতিয়াও আছে ইমান সযতনে ৰাখিছে এইবিলাক আপোনাৰ ঘৰ ভাইটি তোমাৰ গুৱাহাটী কিমান সুন্দৰকৈ সজোৱা আছে ইমান সুন্দৰ চাওক প্ৰতিটো চিত্ৰাংকন কাঠৰ গোটেইবিলাক গোটেই এইবিলাক গোটেইখিনি কাঠৰ গোটেইখিনি কাঠৰ চব লিখি থোৱা আছে এনেই মানে সুধিবলৈ হেৰিয়ে নাই চাই গ'লে হয় পঢ়ি গ'লে হয় হয় চাওক এইয়া ইয়াতে লিখা আছে এনেকৈ লিখি থোৱা আছে লিখি থোৱা আছে নতুনকৈ আহিলেও কোনো মানে অসুবিধা নহয় অসুবিধা ইয়াত নাপাওঁ আমি ধৰ্মীয় পুথিত যেনেকৈ পাই আছোঁ আৰু গোটেই বস্তুখিনি ইয়াতে তেনেকৈ খোদিত হিচাপে আছে কাঠেৰে খোদিত কৰিছে হয় 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 চাওক ইমান ধুনীয়াকৈ ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হৈছে এই সত্ৰখন হৈছে মাধৱদেৱৰ হয় তেওঁ শংকৰদেৱৰ আছে পাটবাসী হয় পিছতে এই তিনিখন আমাৰ আখৰ হয় খুঁটা অৰ্থাৎ আগৰ খুঁটা ফাৰ্ষ্ট বিগিন হোৱাৰে হয় হয় এইটো তুলসী গছৰ খুঁটা অঁ আৰু এইটো এইটো অঁ দেখিছে এই দুটা তুলসী গছৰ খুঁটা অঁ আৰু সেই তিনিখন আসন তিনিটা চাকি মানে চাৰিটা জ্বলি আছে আজি তিথি গৈছে হয় হয় এয়া তুলসী গছৰ খুঁটা দেখিছে কিমান প্ৰকাণ্ড আকাৰৰ তুলসী গছৰ খুঁটা আৰু এইটোও এটা তুলসী গছৰ খুঁটা উত্তৰখন কমলাবাৰী সত্ৰ হয় মাজৰখন বৰপেটা দক্ষিণৰখন হৈছে মধুপুৰ গছজোপা হৈছে মানে কি কয় মাধৱদেৱে এই ৰোৱা গছ ৰোৱা গছ এতিয়া হৈছে ধৰ্মগছ শ্ৰী মথুৰা দাস বুঢ়া আটা অতিথিশালা আৰু সেইফালে হৈছে ভজন কক্ষ এইটো হৈছে পাঠচাং ইয়াতে সভা সমিতি অনুষ্ঠান আদিবোৰ কৰে এইটো হৈছে শংকৰদেৱ অধ্যয়নাগাৰ মই আহি বৰপেটা সত্ৰখনৰ ভিতৰচৰা দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ কিমান দূৰ সফল হ'লোঁ নাজানো কিন্তু এটাই কথা এই সত্ৰখন আহি আপোনালোকে চাই যাবলৈ চেষ্টা কৰিব এই সত্ৰখনত আহিলে সত্ৰখনৰ পৰিৱেশ সত্ৰখনৰ বিষয়ে জানিবলৈ পালে বহুত ভাল লাগিব মনবোৰ প্ৰফুল্লিত হৈ উঠিব আহক আপোনালোকেও সময় সুবিধা মিলাই পেলাই এদিন সত্ৰখন চাই যাওক বৰপেটা নগৰীৰ বৰপেটা সত্ৰৰ বিষয়ে ইয়াৰ কিছু কথা জানি যাওক আৰু আশীৰ্বাদ কৰিব যাতে এনেধৰণৰ মই ভাল ভাল ভিডিঅ' দি আগবাঢ়ি যাবলৈ পাৰোঁ আপোনালোকে মৰম যাচিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰাৰ লগতে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে এয়াই মোৰ অনুৰোধ থাকিল ঠিক আছে আজিলৈ ভিডিঅ'টি সামৰণি মাৰিছোঁ ধন্যবাদ